হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান ৰাতিপুৱা বাজিছে 3টা আৰু মই গৈ আছোঁ মস্কোত নিউ ইয়েৰ বুলি খুব ভালকৈ সজায়। তো আপোনালোকৰ মোৰ লগত মস্কো বলক নেকি? আৰু আশে পাশে ৰাতি হৈ আছে, আপোনালোকে ভালকৈ কিজানি দেখিব নাপাব, বৰফ পৰি আছে। এতিয়া পাইছে কিজানি চবফালে বৰফ পৰিছে, ঠাণ্ডা। চ' গেট আপটো আৰু অলপ টুপি চুপি মাৰি লৈছোঁ। বলক গৈ আছোঁ মস্কো। আৰু এয়া চব টেক্সিৰ উইণ্ডো গ্লাছতো পূৰা বৰফৰ লেয়াৰ বান্ধি গৈছে। আৰু জাষ্ট আহি পালোঁ এয়াৰপৰ্ট। ঠাণ্ডা বহুত বেছি, -26 ডিগ্ৰী এতিয়া। চ' এতিয়া ভিতৰত সোমাই আছোঁ। তাৰ আগতে মই অলপমান দেখাই লওঁ। আমাৰ ফ্লাইট এইখন মস্কো। জাষ্ট চেক ইন কৰি সোমালোঁ এতিয়া ডিউটি ফ্ৰীৰ ভিতৰত। আমাৰ ফ্লাইট আছে মৰ্ণিং 5:30 আৰু এতিয়া অলমষ্ট বাজিছে 4:30। চ' আৰু এঘণ্টা আছে, সেইকাৰণে ৱেইট কৰি আছোঁ এই এয়াৰপৰ্টটোৰ ভিতৰতে। চ' ফাইনেলি ফ্লাইটৰ ভিতৰত আহি পালোঁ। আৰু মোৰ লগত এই যাত্ৰাত সংগী আছে মোৰ ফ্ৰেণ্ড চানচাৰী আৰু দীক্ষিত, দুজনে নন এছামিছ। চ' মই অনলি অসমীয়া, তেওঁলোক বেলেগ বেলেগ ষ্টেটৰ। জাষ্ট ষ্টাৰ্ট হ'ব আৰু অলপ সময় পিছত, মেবি 15 মিনিটছ লগ পাই আছোঁ মস্কোত। আৰু বাহিৰত সৌ দূৰত বৰফ পৰি আছে। এইখিনি ৰানৱেৰ কাৰণে অভিয়াছলি তেওঁলোকে গুচাই দিছে বৰফখিনি, কিন্তু আশে পাশে চব বৰফ। ফাইনেলি জাষ্ট লেণ্ড কৰিলে মস্কোত। আহি পালোঁ। যিহেতু এক্সট্ৰা লাগেজ ল'বলগীয়া নাই, চ' এতিয়া ডাইৰেক্ট হেণ্ড লাগেজটো পিঠিত আছে অলৰেডি। তো ইয়াৰ পৰা এক্সিট কৰি গুচি গ'লে হৈ গ'ল। আজি কিন্তু ফ্লাইটখন অলপমান টাৰ্বুলেঞ্চ বেছি আছিলে। মেবি স্ন'ফল লাইট আছিলে তাৰ পৰা পাৰ্মৰ পৰা, আমাৰ চহৰখনৰ পৰা 5:30 আৰু মস্কো আহি পাইছোঁ অলমষ্ট 5:40 একৰ্ডিং টু মস্কো টাইম। তো সেইভাৱে চাবলৈ গ'লে মানে অনলি 10 মিনিটৰ ভিতৰতে মই পাৰ্মৰ পৰা মস্কো আহি পাইছোঁ। এতিয়া মোৰ ফ্ৰেণ্ডবিলাকে খাই আছে, ময়ো কিবা এটা খাই দিলোঁ। জাষ্ট ওলাই পেলাই মেকডি পালোঁ, এতিয়া মেকডনাল্ড। তো তাতে কিবা এটা খাই লৈছোঁ। এতিয়া ভাবিছোঁ যিটো বুক কৰিছোঁ হোষ্টেল, তালৈকে যাওঁ। বাট ডিচাইড হোৱা নাই কিহত যাওঁ। মেবি টেক্সিত যাওঁ নে নৰ্মেল বাছত যাওঁ। টেক্সিত বহুত বেছি বৰ্তমান ফেয়াৰটো ল'ব বুলি দেখাইছে। চ' ভাবি আছোঁ কিহত যাওঁ, চাই লওঁ। অলপ চলপ ভাগৰ লাগিছে যিহেতু ৰাতি টোপনি মৰা নাই। চাওঁ তথাপিতো কি হয় কি নহয়। কিন্তু অলৰেডি বহুত কিবাকিবি মাজতে হৈ গ'ল খেলি মেলি। মানে আগতে যিটো হোষ্টেল বুক কৰিছিলোঁ তাত কেঞ্চেল হৈ গ'ল। কিয় বা কেঞ্চেল হ'ল, কিবা হ'ল নাজানো। তো এটা নতুনকৈ আকৌ কৰিব লগা হৈছে হোষ্টেল। তো এতিয়া সেই নতুন হোষ্টেললৈকে গৈ আছোঁ। অলৰেডি পোহৰ হৈ গৈছে। পোহৰ মানে কি, এতিয়া দিনৰ দুপৰীয়া 1টামান বাজিছে মস্কোত। এতিয়া গৈ ফ্ৰেছ হোৱাৰ কথা আৰু হোষ্টেললৈকে গৈ আছোঁ।
কষ্ট হৈছে অলপ আৰু ভাগৰ বহুত বেছি লাগিছে তো টোপনি লাগি আছে এতিয়া আৰু संसारी कुछ बोलना चाहोगे थकान भरा ये सफर बहुत थक गए हमारे साथ कांड हो गया इसलिए हम अभी जाके सोएंगे फिर शाम को उठ के अच्छे से घूमेंगे दीक्षित आप कुछ बोलना चाहेंगे गुड नाइट সকলোৰে বহুত ভাগৰ লাগিছে কালি ৰাতি একদম খোৱা নাই চকুত টোপনি নাই যেহেতু মস্কোলৈ ফ্লাইটখন বহুত মৰ্ণিঙত আছিলে তো আজিও এতিয়া ঘূৰি আছোঁ হোষ্টেল গৈ পাম ফ্ৰেছ হ'ম আকৌ ওলাম যি কি নহওক মস্কো আহি পালোঁ ফাইনেলি সেইটোৱে ভাল লাগিছে আৰু হোষ্টেলত থাকিব পাম জাষ্ট এই আহি পালোঁ বিচনাত উঠিছোঁ এতিয়া বহুত ভাগৰ লাগিছে চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজি এই বছৰটোৰ শেষৰটো ভিডিঅ' হ'বলৈ কৈ আছে নেক্সট ভিডিঅ'ত পুনৰবাৰ মস্কোৰ পৰা আপোনালোকৰ সৈতে দেখা হ'ব তেতিয়ালৈকে টেক কেয়াৰ বাই বাই